সকলোকে নমস্কাৰ জনাই আজি ভৰতৰ কাহিনীটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভৰত কোন আছিল, কাৰ পুত্ৰ, কি হ'ল, এই বিষয়ে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ভৰত আছিল ঋষভৰ পুত্ৰ। ঋষভে ইন্দ্ৰৰ জীয়ৰী জয়ন্তীক বিয়া কৰায়। ঋষভৰ 100 পুত্ৰ জন্ম হৈছিলে। তাৰ ভিতৰত ভৰত ডাঙৰ আছিল। ভৰতে বিশ্বকৰ্মাৰ জীয়ৰী পঞ্চজনীক বিয়া কৰায়। তেওঁৰ ফালৰ পৰা 5জন পুত্ৰ সন্তান জন্ম হৈছিল। ভৰতে বৃদ্ধ অৱস্থাত ঘৰৰ সকলো দায়িত্ব পুত্ৰসকলক এৰি দি তেওঁ ঈশ্বৰ উপাসনাৰ বাবে অৰণ্যত আশ্ৰম পাতি পুৱা সন্ধ্যা ঈশ্বৰ উপাসনা কৰিছিল। ঋষিৰ আশ্ৰমখন আছিল এখন বুৱতী নৈৰ পাৰতে। সেই নদীত ঋষিয়ে পুৱা গধূলি স্নান কৰি ঈশ্বৰ উপাসনা কৰে। এদিন হঠাৎ এটা বাঘে এজনী হৰিণ খেদি আনাত হৰিণজনীয়ে ভয়তে পানীত জাপ মাৰি দিছিল। সেই হৰিণাজনী গৰ্ভৱতী আছিল। হৰিণাজনী পানীত জাপ মাৰি দিয়াত হৰিণজনীৰ এটা পোৱালি জন্ম হয়। পোৱালিটো পানীত উটি যোৱা ঋষিয়ে দেখা পায়। তেওঁ তৎক্ষণাৎ গৈ পোৱালিটো উঠাই আনিলে। পোৱালিটো ঋষিয়ে আনি বহুত প্ৰতিপালন কৰিবলৈ ল'লে। পোৱালিটোৰ মৰমত ঋষিয়ে নিজৰ নিত্যকৰ্ম কৰিবলৈও সময় উলিয়াব নোৱাৰা হ'ল। কেৱল হৰিণৰ পোৱালিটোৰ লগতেই ব্যস্ত হৈ থাকে। হৰিণৰ পোৱালিটো ক্ৰমাৎ ডাঙৰ হৈ আহিল। হৰিণৰ পোৱালিটোৱেও ঋষিৰ লগ নেৰা হ'ল। ঋষিয়ে উপাসনা কৰিলে। হৰিণৰ পোৱালিটোৱে ঋষিৰ কাষতে শুই বহি থাকে। এনেদৰে কেইবাবছৰো পাৰ হ'ল। ঋষিয়ে হৰিণক চকুৰ আগৰ পৰা আঁতৰ হ'লেই নাম কাঢ়ি মাতে আৰু মাতিলে হৰিণাটো দৌৰি আহে। হৰিণাটোৱে ঋষিক দেখা নাপালেও বিচাৰি ফুৰে। এদিন ঋষি অৰণ্যৰ পৰা ফল মূল আনিবলৈ গৈছিল। হৰিণাটো আশ্ৰমতে এৰি থৈ গৈছিল। ঋষি অৰণ্যৰ পৰা আহি হৰিণাটো নেদেখি বিচাৰি গ'ল। ইফালে ঋষিয়ে হৰিণাটো বিচাৰি ক'তো নাপাই হাবাথুৰি খালে। মনত বহুত দুখ লাগিল। তাক নাম ধৰি মাতোতেও হৰিণাটো নাহাত ঋষি মৰ্মাহত হ'ল আৰু চিন্তা কৰিলে হৰিণাটো বাঘে খাই পেলালে। এনেবোৰ কথা চিন্তা কৰি ঋষিয়ে দেহ ত্যাগ কৰিলে। ঋষিয়ে ভগৱানৰ উপাসনা কৰিছিল, কিন্তু মৃত্যুৰ সময়ত যিটো চিন্তা কৰি দেহ ত্যাগ কৰিব, পিছৰ জন্মত সেই দেহ ধাৰণ কৰিব লাগিব। গুৰুজনাই কৈ গৈছে, মৰিবাৰ বেলাজি
চিন্তি মৰৈ নৰ উপজিয়া পাৱৈ পাছে সেহি কলে বৰ। সেইকাৰণে ভৰত পিছৰ জন্মত হৰিণ হৈ জন্মগ্ৰহণ কৰে। ভৰতে হৰিণৰ জন্ম লৈ অৰণ্যত বেলেগ হৰিণৰ লগ নহয়, অকলে অকলে ঘূৰি ফুৰে। ঠিক তেনেকৈ অকলে থাকি পূৰ্বৰ জন্মৰ কথা কিছু মনলৈ আনে যে তেওঁ এটা সময়ত ঈশ্বৰৰ উপাসনা কৰিছিল, গতিকে অন্য হৰিণৰ লগ নলয়। কিছু বছৰৰ পিছত আকৌ হৰিণৰ দেহ ত্যাগ কৰি অংগিৰসৰ গোত্ৰে প্ৰথম ভাৰ্যাৰ গৰ্ভত যমজ ৰূপে ব্ৰাহ্মণৰ ঘৰত জন্ম হয়। তাৰ পিছত তেওঁ বাটে ঘাটে ঘূৰি ফুৰোতে এদিন সিন্ধুৰাজ ৰজাৰ পালি পহৰীয়াই সেই ব্ৰাহ্মণৰ সন্তানটো লগ পায় আৰু তেওঁক ধৰি লৈ যায়। সিন্ধুৰাজ ৰজাই কালী পূজা কৰিছিল। ব্ৰাহ্মণ সন্তানক ভদ্ৰকালীৰ ওচৰত বলি দিবলৈ নিয়াত সেই ব্ৰাহ্মণ সন্তানটো বলি দিয়াৰ ব্যৱস্থা কৰোঁতে ভদ্ৰকালী মূৰ্তি ফাটি তেজ ববলৈ ধৰিলে। তেওঁ ভগৱানৰ ভক্ত হোৱাৰ কাৰণে ভদ্ৰকালীৰ ওচৰত বলি দিব নোৱাৰিলে। তেতিয়া ৰজাই ভয় খাই তেওঁক এৰি দিলে। তাৰপিছত আকৌ অন্য এদিন সিন্ধুৰাজ ৰজা সৌবি দেশৰ ৰজা আছিল। তেওঁ দোলাত উঠি কপিলদেৱৰ আশ্ৰমলৈ ইক্ষুমতী নদীৰ পাৰেদি গৈ থাকোঁতে জড়ভৰতক লগ পালে। জড়ভৰতক হৃষ্টপুষ্ট দেখি দোলা ববলৈ লগাই দিয়াত দোলাৰ কান্ধত লৈ জাপ মাৰি মাৰি যোৱাত ৰজাৰ খং উঠিল। তেতিয়া ৰজাই দোলা ববলৈ নিদি তেওঁক প্ৰশ্ন কৰাত ৰজা আচৰিত হৈ তেওঁৰ যিবোৰ তত্ত্ব জ্ঞানৰ কথাত ৰজা কপিল মুনি আশ্ৰমলৈ গৈছিলে তেওঁ আৰু আগ নাবাঢ়িল, নগৈ তেওঁৰ ওচৰতে শৰণ ল'লে। গতিকে কাহিনীটোৰ পৰা আমি এইটো বুজিব লাগিব, পৃথিৱীত সত্য আৰু নেদেখাজনৰ বাদে একো বস্তু নাই। গতিকে সকলোকে প্ৰণাম জনাই কাহিনীটো ইমানতে সামৰণি মাৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।